হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ সকলোৰে? ভালে আছে নিশ্চয় সকলো। আমি আজি ওলাই আহিছোঁ জেপি পাৰ্কলৈ বুলি। চাই থাককচোন ভিডিঅ'টো। জয়াপ্ৰকাশ নাৰায়ণ পাৰ্ক। এইফালে চাওকচোন, ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। আমাৰ লগত আৰু আহিছে অসমৰ হয় গুৱাহাটীৰ মাইনু। ৰুহি 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 এইফালে আহা, ৰুহি এইফালে আহা। এইজনী আমাৰ অকণমানি ৰুহি আৰু এয়া মাইনুৰ ভায়েক বাবু। হাই কোৱা। ইমান ধুনীয়াকৈ বনাই থৈছে চাওকচোন। এয়া পথাৰত কাম কৰি তেওঁলোকৰ ভাগৰ লাগিছে, বহিছে। এয়া পথাৰত হাল বাবলৈ গৰু চুটিছে। এয়া বাচ্চাকেইটাই খেলিছে। ৰুহি, এয়া আমাৰ দেহা দেহা। এয়া ককাৰ কাম কৰি ভাগৰ লাগিছে, বহি আছে। কাম কৰা নাই পিছে দেই, গৰু চৰাই আছে। আপোনালোকে কেতিয়াবা বেংগলৰলৈ আহিলে ইয়াতে আহিব, এইটো জেগাত ফুৰিবলৈ। বহুত ধুনীয়া জেগা, ফুৰি ভাল পাব। এইখনেই হৈছে জেপি পাৰ্ক। এয়া ছাগলীয়ে ঘাঁহ খাই আছে। এইফালে কেইটা বাঘ, সেয়া বাঘে চিকাৰ কৰি খাই আছে। এইফালে সিংহ। পাৰ্কখন আৰু কিবা বনাই আছে, হোৱাগৈ নাই এতিয়ালৈকে। এইকেইটা গড়। খুৰা আৰু খুৰী। খুৰীৰ লগত আমাৰ এয়া ভণ্টিও আছে। এয়া হাল বাই আছিলে, কিন্তু নাঙলটো ভাগি থাকিলে, এতিয়া খুলি লৈ গৈছে বনাবলৈ। ইমান ধুনীয়াকৈ বনাই থৈছে হাল বোৱাৰ দৃশ্য। এইফালে বান্দৰ। কেনেকুৱা লাগিছে বাৰু ঠাইডোখৰ চাই? বহা। এয়া বহিবলৈ চকী বনাই থৈছে। এফালে পানী আহি থাকে, কিন্তু এতিয়া শুকাই গৈছে।
আগতে বিলৰ দৰে ডাঙৰ এখন আছিলে, তাতে মাগুৰ মাছ আছিলে, বিস্কুট বা খোৱা বস্তু কিবা দিলেই হ'ল, ওপৰলৈ ওলাই আহে। কিন্তু এতিয়া একোৱে নাই। আৰু ল'ৰা ছোৱালীয়ে খেলাই পাৰ্কখনো এতিয়া বন্ধ কৰি থৈছে, যিহেতু পাৰ্কখন বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আমাৰ দেহাহঁতে একো খেলিবই নাপালে। তাৰ পৰা এতিয়া ওলাই আহিছোঁ, গেটৰ সন্মুখত পালোহি। খেলিবলৈ নাপালে মুখ চুখ ফুলাই আছে, তাই কান্দি আছে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম। ঠিক আছে, আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই। বাই, আকৌ লগ পাম, বাই নেক্সট ভিডিঅ'।